নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। মই BA 6 ছেমিষ্টাৰৰ ষ্টুডেণ্ট, অৰ্থাৎ মই এবাৰ BA ফাইনেল দিম। সেই হেতুকে আমাক কলেজৰ পৰা বিদায় দিয়াৰ অনুষ্ঠান আয়োজন কৰা হৈছে। কলেজৰ পৰা মানে 6 তাৰিখে দিব। এতিয়া আমাৰ বিভাগীয় ফালৰ পৰা বিদায় দিয়াৰ অনুষ্ঠান আয়োজন কৰা হৈছিল। সেইবাবে ভণ্টিসকলে আমাক আমন্ত্ৰণী পত্ৰ দিছিলে। সেইবাবে কলেজলৈ আহিছোঁ। বিদায় ল'বলৈ হয়তো মন যোৱা নাই, কিয়নো সেই কলেজখনৰ লগত বহুতো স্মৃতি জড়িত হৈ আছে। লগৰবোৰক এৰি যাবলৈ অলপো মন যোৱা নাই। আৰু ছাৰ বাইদেউসকলে যি মৰম আৰু শিক্ষাদান দিছিল, সেয়া সঁচাকৈ চিৰস্মৰণীয় হৈ ৰ'ব। আৰু যেন এনেকৈ লগৰবোৰক লগ পাম নে নাপাম তাৰ কোনো ঠিক নাই। এনেকৈ যেনেকৈ হাঁহি ফূৰ্তি কৰি সেয়েহে ভাবিলোঁ এই বিদায় অনুষ্ঠানত এটা ভিডিঅ' বনাই মোবাইলটোত স্মৃতি হিচাপে থৈ দিওঁ। কেতিয়াবা নিজেও চাব পাৰিম আৰু ইউটিউবত শ্বেয়াৰ কৰি দিছোঁ যাতে আপোনালোকে চাব পাৰে। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেখিছেনে কেনেদৰে ভণ্টিহঁতে আমাক দিবৰ বাবে মৰমতে দিবৰ বাবে গছৰ পুলি, কলম, কিতাপ আনিছে আৰু ইমান ধুনীয়াকৈ সুন্দৰকৈ আয়োজন কৰিছে। এয়া এইবোৰ দেখিছেনে, এয়া ফুলৰ পুলি আনিছে আৰু কলম, কিতাপ। তোমালোকক অশেষ ধন্যবাদ ইমান ধুনীয়াকৈ আমাক বিদায় দিয়াৰ বাবে। আৰু এইকেইজনী মোৰ বান্ধৱী, এহেঁতক আৰু কোনোদিন চাগে এনেদৰে লগ পাম, কিন্তু এনেদৰে পঢ়াশালীত বহি একেখন বেঞ্চত কথা পাতিব নোৱাৰিম। ধন্যবাদ। তোমালোকে এই মৰম চেনেহবোৰ যাতে সদায় এনেদৰে থোৱা, তাৰ বাবে তোমালোকক অনুৰোধ জনালোঁ।